Hello friend, welcome to my channel MR Digital. আজিৰ ভিডিঅ'টো হৈছে MS Wordৰ সেকেন্ড পাৰ্ট। MS Wordত কি দেখুৱাম আমি আজিৰ এই লিষ্টত বনাই দিছো কি আজিৰ এই ভিডিঅ'টোত জানিব পাৰিম। চাই লওক আমাৰ এই ভিডিঅ'টো। আমি জানিম যে লাইন স্পেস কেনেকৈ কৰে, নাম্বাৰিং কেনেকৈ কৰে, পেজ নাম্বাৰ কেনেকৈ দিয়ে, হেডাৰ এণ্ড ফুটাৰ কেনেকৈ দিয়ে, ৱাৰ্ড আৰ্ট কেনেকৈ ইনসাৰ্ট কৰে, টেক্সট ৰেপিং কেনেকৈ কৰে, 3D ইফেক্ট কেনেকৈ কৰে, 3D ইফেক্ট কেনেকৈ কৰে, শ্যাডো ইফেক্ট কেনেকৈ কৰে, পিকচাৰ ইনসাৰ্ট কেনেকৈ কৰে, শেপ ইনসাৰ্ট কেনেকৈ কৰে, শেপৰ ভিতৰত কেনেকৈ লিখে, সেই বিষয়ে আমি জানিম। টেবুল কেনেকৈ বনায় সেই বিষয়ে আমি ভালকৈ জানিম। প্ৰথমে এই স্পেচটো গেপটো কিমান আছে এইটো চাই ল'ব। আকৌ কমাব লাগে হ'লে সিলেক্ট কৰি দিব, নহ'লে কন্ট্ৰল A মাৰি অল সিলেক্ট কৰি দিব। হোমত যাব, পেৰাগ্ৰাফত গৈ ওপৰত চাব, এই স্পেচ বটন আছে, এইটোত ক্লিক কৰি যিটো বহুত কেইটা আছে সাইজ ইয়াৰ পৰা এটা বাছি লৈ ল'ব। প্ৰথম 1 হ'লে একেবাৰে কম, আৰু যদি কম লাগে তেনেহ'লে অপশ্যনটো আছে, এইটোত ক্লিক কৰি ভিতৰত সোমাই পেলাই কৰিব লাগিব। ইয়াত আপুনি যেটো সাইজ আছে আপোনাৰ যিমান লাগে, 0 লাগিলে 0 দি দিব, সিঙ্গেল দি দিব, একেবাৰে কম হৈ যাব, স্পেচই নাথাকে তাতে। যেটো মিনিমাম স্পেচ এটা থাকিবই, আৰু স্পেচ বঢ়াব হ'লে তাৰ পৰা বঢ়াব পাৰিব। তাৰপিছত আছে নাম্বাৰিং। নাম্বাৰিং কেনেকৈ কৰিব, সিলেক্ট কৰিব, হোমত যাব, তাত নাম্বাৰিং আছে, এই পেৰাগ্ৰাফৰ ওপৰত নাম্বাৰিংটো চাই ল'ব, তাৰ পৰা কিবা এটা অপশ্যন বাছি ল'ব, মানে কোনটো ষ্টাইলত দিব বা পয়েন্ট কোনটো দিব, কি ষ্টাইলত দিব, এই ষ্টাইলটো বাছি লৈ পেলাই সিলেক্ট কৰি দিলেই হ'ল। ইয়াত বহুত কেইটা ষ্টাইল আছে, আপোনাৰ যিটো ভাল লাগে, আপুনি যিটো দিব ইচ্ছা কৰিছে সেইটো দিব পাৰিব। ৰোমান্স আছে, নাম্বাৰিং আছে, এলফাবেট আছে, আপোনাৰ ষ্টাইলটো বাছি লৈ পেলাই আপুনি সিলেক্ট কৰি দিলে হৈ যাব। এতিয়া আমি জানো পেজ নাম্বাৰ। পেজ নাম্বাৰ কেনেকৈ দিব পাৰিম, আপুনি প্ৰথমে চাই লওক, ইয়াত পেজ কোনো নাম্বাৰ নাই, সেইকাৰণে আমি নাম্বাৰটো লগাব লাগে, প্ৰত্যেকটো পেজত নাম্বাৰ হ'ব। ইনসাৰ্টত যাব, তাত গৈ পেজ নাম্বাৰটো সিলেক্ট কৰি ল'ব। পেজ নাম্বাৰ আছে, টপত লাগে, বটমত লাগে, ক'ত লাগে এইটো সিলেক্ট কৰি টপত মেক্সিমাম টপত লয়, নহ'লে বটমত লয়, এইটো চাই পেলাই ষ্টাইলটো বাছি ল'ব, কোনটো ষ্টাইলত লাগে, বহুত কেইটা ষ্টাইল আছে, এটা সিলেক্ট কৰি ল'ব। যিকোনো এটা সিলেক্ট কৰি অ'কে কৰি দিলে হৈ যাব। ইয়াত আহি গ'ল পেজ নাম্বাৰটো ওপৰত। আপুনি যদি সেকেন্ড পেজত যায় তেনেহ'লে তাতো দেখিব সেম নাম্বাৰটো 2 আহিছে, ওপৰৰ 1 2 এনেকৈ সিৰিয়েল হিচাপত 2 3 4 5 যিমান আপোনাৰ পেজ হ'ব সবকেইটা পেজতে নাম্বাৰিং আহি যাব। যদি আপুনি বিচাৰে এইটো নাম্বাৰিং নালাগে তেনেহ'লে ৰিমুভ আছে, তাৰ পৰা ৰিমুভ কৰিব পাৰে, ৰিমুভ মাৰিলেই হ'ব। ইয়াত চাওক ৰিমুভ পেজটো আছে, ৰিমুভ মাৰি দিলে নাম্বাৰটো গুচি যাব। এতিয়া আমি কি জানিম, হেডাৰ এণ্ড ফুটাৰৰ বিষয়ে জানিম। হেডাৰ এণ্ড ফুটাৰৰ কাৰণে আপুনি আকৌ ইনসাৰ্টত যাব লাগিব, তাত গৈ ইয়াত হেডাৰ অপশ্যন আছে, এই হেডাৰ অপশ্যনটো সিলেক্ট কৰি ল'ব। এই হেডাৰত গৈ হেডাৰ অপশ্যনটো সিলেক্ট কৰি দিলে তাত বহুকেইটা ষ্টাইল ওলাই আহিব, আপোনাৰ কোনটো ষ্টাইল ভাল লাগে সেই ষ্টাইলটো সিলেক্ট কৰি দিব। ওপৰত এটা লিখি দিব, কি লিখা আপুনি কি লিখিব লাগে সেই হিচাপত আপোনাৰ হেডাৰটো দি দিব। মই মোৰ পেজটোৰ নাম দি দিছোঁ MR ডিজিটেল, চাই লওক আহি গৈছে। প্ৰত্যেকটা পেজত এনেকুৱা হেডাৰত ওপৰত থাকিবই। ঠিক তেনেদৰে ফুটাৰো এনেকুৱা, ইনসাৰ্টত যাব, ইনসাৰ্টত গৈ পেলাই আপুনি তাৰ পৰা ফুটাৰটো সিলেক্ট কৰিব, তাৰ পৰা ষ্টাইলটো সিলেক্ট কৰিব, আৰু ফুটাৰৰ তলত পেজৰ তলত লাষ্টত কি নোটছ দিয়ে এই নোটছটো লিখি দিব। লিখাৰ পিছত ফুটাৰটো কমপ্লিট। এতিয়া আমি জানিম যে কেনেকৈ ক্লিপ আৰ্ট কেনেকৈ ইনসাৰ্ট কৰে। তাৰ পৰা যাব লাগিব ইনসাৰ্টত গৈ ক্লিপ আৰ্টত
তাৰপৰা বহুত কেইটা ডিজাইন আছে যিকোনো এটা ডিজাইন তাৰপৰা সিলেক্ট কৰি ল'ব আৰু এইটোত টেক্সটটো কি দিব আপুনি লিখি ল'ব লিখাৰ পিছত আপুনি ওকে মাৰি দিব লিখা কমপ্লিট হোৱাৰ পিছত আপুনি ওকে মাৰি দিব ওকে মাৰাৰ লগে লগে এইটো আহি যাব আহাৰ লগে লগে আপুনি এইটো মুভ কৰিব নোৱাৰে য'ত থাকিব তাতে বহি যাব আপুনি মুভ কৰিবলৈ হ'লে আপুনি টেক্সট ৰেপিং কৰিব লাগিব টেক্সট ৰেপিং ক'ত কৰিব প্ৰথমে সিলেক্ট কৰিব সিলেক্ট কৰি ফৰমেটত গৈ টেক্সট ৰেপিং ইয়াত ইন ফ্ৰণ্ট অফ টেক্সট দি দিব আপোনাৰটো মুভ হৈ থাকিব মুভ হৈ যাব ইন ফ্ৰণ্ট অফ টেক্সট দিব বহুত কেইটা অপশ্যন আছে তাৰপৰা ইন ফ্ৰণ্ট অফ টেক্সট দিলে আপুনি য'তে হওক মুভ কৰিব পাৰিব অলপ ডাঙৰ কৰি দিলোঁ ডাঙৰ কৰাৰ পিছত এতিয়া আমি চাম যে এইটো ফিল কালাৰ এইটোৰ কালাৰটো চেঞ্জ কৰিব হ'লে কি কৰিব লাগিব ফৰমেটত গৈ আপুনি আৰ্ট কালাৰ আছে এইটো সিলেক্ট কৰি দিব ইয়াৰ পৰা কালাৰটো চেঞ্জ কৰিব পাৰে যিকোনো কালাৰ এটা দিব পাৰে যিটো কালাৰ আপোনাৰ ভাল লাগে সেই কালাৰটো দিব পাৰে তাৰ পৰা আপুনি চেঞ্জ কৰিব পাৰে এই টেক্সট ৰেপিং চেঞ্জ কৰিব পাৰে তাত গৈ পেলাই সিলেক্ট কৰিব ইয়াৰ পৰা বহুত কেইটা ষ্টাইল আছে কেনেকৈ লাগে ৰাউণ্ড লাগে কি হিচাপত ৰাউণ্ড লাগে বা কোনটো ষ্টাইলত লাগে যিকোনো এটা সিলেক্ট কৰিলে আপোনাৰ এই যিটো সিলেক্ট কৰিব সেইটো আহি যাব এতিয়া আমি জানিম যে 3D কেনেকৈ দিয়ে আপুনি সিলেক্ট কৰিব সিলেক্ট কৰি ফৰমেটত যাব তাত 3D অপশ্যন আছে এইটোত ক্লিক কৰিব ইয়াত বহুত কেইটা ষ্টাইল আছে যিটো ষ্টাইল আপোনাৰ ভাল লাগে সেই ষ্টাইলটো আপুনি চাই ল'ব চাই পেলাই কিবা এটা সিলেক্ট কৰি ল'ব হৈ গ'ল সিলেক্ট কৰাৰ পিছত আমি এতিয়া জানিম যে 3D কালাৰটো কেনেকৈ চেঞ্জ কৰে তাৰ কাৰণে আপুনি যাব লাগিব 3Dত গৈ 3D কালাৰ বেক সাইডৰ কালাৰ যেটো হ'ব এই কালাৰটো সিলেক্ট কৰি দিব কালাৰ এটা দি দিব কালাৰটো হৈ গ'ল হোৱাৰ পিছত আপুনি তাত আৰু দিব পাৰে যিকোনো পিকচাৰ দিব পাৰে তাত আপুনি ফিল কালাৰত যাব ফিল কালাৰত গৈ পেলাই আপুনি এইটো পিকচাৰো দিব পাৰিব ফাইলত যাব পিকচাৰ সিলেক্ট কৰি দিব যিকোনো এটা পিকচাৰ সিলেক্ট কৰি লওক আপোনাৰ যেটো ভাল লাগে পিকচাৰ এই পিকচাৰটো দি পেলাই ওকে কৰি দিব আপোনাৰ 3D পিকচাৰ আহি যাব ফিল কালাৰত পিকচাৰ আহি যাব পিকচাৰটো কেনেকৈ লাগে আপুনি চাই ভালকৈ ধুনীয়াকৈ আহিছে পিকচাৰটো এতিয়া আমি জানিব পাম যে কেনেকৈ শ্যাডো কালাৰ দিয়ে শ্যাডোত যাব ফৰমেটত গৈ শ্যাডোত গৈ বেক সাইডৰ চাহ যেটো আছে এইটো দিব পাৰিম কোনটো ষ্টাইলত লাগে যি ষ্টাইলত লাগে ইয়াত বহুত কেইটা ষ্টাইল আছে আপুনি এটা ষ্টাইল সিলেক্ট কৰি ল'ব সিলেক্ট কৰি পেলাই কৰি দিব সব ব্যাকগ্ৰাউণ্ডত শ্যাডো কালাৰটো আহিছে এতিয়া আমি শ্যাডো কালাৰ দিব পাৰিম তাৰ পৰা কালাৰটো সিলেক্ট কৰিব শ্যাডোত গৈ পেলাই তলত আহিব শ্যাডো কালাৰটো পাই যাব তাৰ পৰা কালাৰ এটা সিলেক্ট কৰিব যিটো কালাৰ দিব এইটো কালাৰ ব্যাকগ্ৰাউণ্ডত শো হ'ব যিকোনো এটা কালাৰ দি দিয়া দিলোঁ এইটো আহি গৈছে ব্যাকগ্ৰাউণ্ড কালাৰ সব ভালকৈ এতিয়া আমি পিকচাৰ কেনেকৈ ইনসাৰ্ট কৰিটো চাম আপুনি ইনসাৰ্টত যাব ইনসাৰ্টত গৈ তাত ফাইলত গৈ পেলাই পিকচাৰ এটা সিলেক্ট কৰিব য'ত পিকচাৰ আপোনাৰ আছে সেই লোকেশ্যনত গৈ পেলাই পিকচাৰটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি পেলাই ওকে কৰি দিব ইনসাৰ্ট কৰি দিলে আহি যাব পেজত আমি এতিয়া এইটো প্ৰথমে ইন ফ্ৰণ্ট অফ টেক্সট কৰি ল'ম টেক্সট ৰেপিংটো কৰাৰ পিছত আপুনি ক্ৰপ কৰিব লাগিলে ক্ৰপ কৰিব পাৰে আপুনি অলপ মই ক্ৰপ কৰি দেখাই দি আছোঁ আমি সাইডটো ব্লেক হৈ আছে ন সেইকাৰণে আমি ক্ৰপ কৰি আছোঁ আপোনাক ক্ৰপটো দেখাই দি আছোঁ অলপ ক্ৰপ কৰাৰ পিছত সবকেইটা ক্ৰপ কৰিলোঁ হৈ গ'ল ক্ৰপ একেবাৰে ক্ৰপ হৈ গ'ল এতিয়া আমি পেজটো শেপত ল'ম প্ৰথমে আমি পিকচাৰটো সিলেক্ট কৰি ফৰমেটত যাম ফৰমেট তাত গৈ পেলাই শেপ চেঞ্জ আছে তাত গৈ পেলাই আমি কোনটো শেপত আপুনি পিকচাৰটো লগাব সেই হিচাপত শেপটো সিলেক্ট কৰি ল'ব যেহেতু আমি ৰাউণ্ড শেপত লগাম সেইকাৰণে আমি পেজটো ৰাউণ্ড শেপ এটা সিলেক্ট কৰি ল'ম ৰাউণ্ড শেপটো সিলেক্ট কৰাৰ লগে লগে আপোনাৰ পিকচাৰটো শেপত পৰিণত হ'ব যিটো শেপ আপুনি লৈছে সেইটো শেপত মই ৰাউণ্ড শেপ লৈছোঁ সেইকাৰণে মোৰ
পেজটো ৰাউণ্ড হৈ আহিছে। এতিয়া আমি শ্বেপ বৰ্ডাৰটোত যাম, সিলেক্ট কৰিব, ফৰ্মেটত যাব, শ্বেপ বৰ্ডাৰ আছে তাত ক্লিক কৰিব। প্ৰথমে লাইনটো কেনেকৈ দিম, কোনটো ষ্টাইলত দিম সেইটো মই সিলেক্ট কৰি ল'ম। সিলেক্ট কৰাৰ পিছত লাইনটো অলপ ডাঙৰ কৰি ল'ম। ডাঙৰ কৰিব হ'লে ডাঙৰ কৰিব পাৰিব। সিলেক্ট কৰি লাইন ষ্টাইলটো ডাঙৰ কৰি লৈছোঁ, চাওক আহিছে ডাঙৰ হয়। এতিয়া আমি কালাৰটো দিম, লাইন যিটো হৈছে এইটো কালাৰ দিম, যিকোনো এটা কালাৰ সিলেক্ট কৰা। চাওক এই কালাৰটো আমি দিছোঁ, কালাৰটো ধুনীয়াকৈ আহি গৈছে, শ্বেপ কালাৰটো আহি গ'ল। এতিয়া আমি পিকচাৰটো ব্ৰাইটনেছ যাম। প্ৰথমে সিলেক্ট কৰি ল'লোঁ, ফৰ্মেটত গ'লোঁ, ব্ৰাইটনেছত ক্লিক কৰিম। কোনটো ব্ৰাইটনেছ লাগে আপুনি ব্ৰাইটনেছটো বঢ়াব পাৰে, কমাবও পাৰে, আপোনাৰ যিটো লাগে সেই হিচাপত আপুনি ব্ৰাইটনেছটো দি দিব। মই এইটো ব্ৰাইটনেছ দিছোঁ, অলপ ভাল লাগিছে সেইকাৰণে মই ব্ৰাইটনেছটো এনেকুৱা দি দিছোঁ। এতিয়া আমি শিকিম যে শ্বেপ কেনেকৈ লয়। শ্বেপৰ কাৰণে আপুনি ইনচাৰ্টত যাব, ইনচাৰ্টত যোৱাৰ পৰা ইয়াত বহুতকেইটা শ্বেপ আছে। যিটো ষ্টাইল আপোনাৰ ভাল লাগিছে, যিটো আপোনাৰ জৰুৰী আপুনি দিব লাগে, সেই মতে আপুনি এটা শ্বেপ লৈ ল'ব। মই এটা শ্বেপ লৈ লৈছোঁ, মই এই শ্বেপটো লৈছোঁ। শ্বেপ লোৱাৰ পিছত মই বৰ্ডাৰটো অলপ দিম, ফিল কালাৰটো দিম, শ্বেপত কেনেকৈ ভিতৰত দেখায় সেইটোও দেখাই দিম। প্ৰথমে সিলেক্ট কৰি কালাৰটো দি দিছোঁ, ফিল কালাৰটো মই এইটো কালাৰ দিছোঁ, যিকোনো এটা কালাৰ মই সিলেক্ট কৰিলোঁ। সিলেক্ট কৰাৰ পিছত চব সিলেক্ট হৈ যাব, ফিল কালাৰটো আহি গৈছে, হয়নে? মই এতিয়া ফ্লেগ এটা বনাই পেলাই আপোনালোকক দেখাম, তেনেকৈ আমি চব মানে শ্বেপ দি পেলাই কেনেকৈ এইটো ক্ৰিয়েট কৰিব পাৰোঁ সেইটো মই দেখাই আছোঁ। তাৰপৰা মই ধুনীয়াকৈ লৈ ল'লোঁ, ৰাউণ্ড শ্বেপটো লৈ পেলাই আমি এইটো কালাৰ চালাৰ দি বৰ্ডাৰ দিম। বৰ্ডাৰ দিয়াৰ পিছত এই শ্বেপটো লৈ কালাৰটো দিম, বৰ্ডাৰ কালাৰটো চেঞ্জ কৰি ফিল কালাৰটো চেঞ্জ কৰি দিম। এতিয়া আমাৰ হৈ গ'ল, গ্ৰুপিং কৰি হৈ গ'ল, আমাৰ ফ্লেগটো হৈ গ'ল। এতিয়া আমি জানিম কেনেকৈ আমি ইনচাৰ্ট টেক্সট কৰিব পাৰোঁ। ৰাইট ক্লিক কৰি পেলাই আপুনি ইয়াত এড টেক্সট লিখিব, লিখি পেলাই এইটো ইয়াত আপুনি ধুনীয়াকৈ লিখিব পাৰিব, যি ইচ্ছা তাকে লিখিব পাৰিব। প্ৰথমে শ্বেপত ক্লিক কৰি ৰাইট ক্লিক মাৰিব, ৰাইট ক্লিক কৰাৰ পিছত এড টেক্সট আহিব, তাতে ক্লিক কৰিব। ইয়াত টেক্সট কালাৰ চেঞ্জ কৰিব পাৰিব, টেক্সট ফিল কালাৰ চেঞ্জ কৰিব পাৰিব, লাইন কালাৰ চেঞ্জ কৰিব পাৰিব, আৰু এইটো চেণ্টাৰত মই বহাই দিছোঁ। এতিয়া আমি জানিম যে কেনেকৈ টেবুল ইনচাৰ্ট কৰিব লাগে। টেবুল ইনচাৰ্ট কৰিবৰ কাৰণে ইনচাৰ্টত যাব, টেবুল, তাৰপৰা কিমান টেবুল লাগে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব, কিমান লাগে, এটা দুটা তিনিটা চাৰিটা, ৰ কিমান লাগে, কলম কিমান লাগে সেইটো লৈ যাব। আপুনি কলম ৰকেইটা দীঘল কৰিব পাৰে, মাজত টানি পেলাই ডাঙৰ কৰিব পাৰিব। ভিতৰত লিখিবলৈ হ'লে ছাইডত ক্লিক কৰিব, ভিতৰত বক্সৰ ভিতৰত ক্লিক কৰি আপুনি ইয়াত টাইপ কৰিব পাৰিব। কিবা এটা টাইপ কৰি ল'লোঁ, অলপখিনি টাইপ কৰাৰ পিছত আপুনি ইয়াত বৰ্ডাৰ দিব পাৰিব, ফিল কালাৰ দিব পাৰিব। এটা মই দেখাম আপোনালোকক। প্ৰথমে লিখি লৈছোঁ, চাৰিটা আপোনাৰ লিখি ল'লোঁ মই। এইটো ছেইম আগৰ নিচিনা, যেনেকুৱা টেক্সটটো ডাঙৰ কৰিব লাগে ডাঙৰ কৰিব পাৰিব, সৰু কৰিলে সৰু কৰিব পাৰিব, কালাৰটো দিব পাৰিব, টেক্সট কালাৰ, টেক্সট ষ্টাইল চেঞ্জ কৰিব পাৰিব, আপোনাৰ যিটো ষ্টাইলত লাগে সেই ষ্টাইলত দিব পাৰিব, কালাৰ দিব পাৰিব। ইয়াত প্ৰথমে আপুনি টেক্সটটো সিলেক্ট কৰিব, টেবুলটো সিলেক্ট কৰি ৰাইট ক্লিক কৰি বৰ্ডাৰ এণ্ড শেডিং আছে, এইটো বৰ্ডাৰত গৈ পেলাই আপুনি কোনটো ষ্টাইল লাগে, লাইন ষ্টাইল, বৰ্ডাৰ লাইন ষ্টাইলটো এইটো সিলেক্ট কৰিব। ইয়াৰ পৰা কালাৰ চইচ কৰিব, কালাৰ দিব পাৰিব, বক্সত ক্লিক কৰি অ'কে কৰি দিব। কালাৰটো আহি গ'ল, বৰ্ডাৰটো অলপ ডাঙৰ হৈ গ'ল, বৰ্ডাৰটো ষ্টাইলটো যিটো দিছে এইটো আহি যাব অট'মেটিকলি, আহিছে, বৰ্ডাৰ ষ্টাইলটো আহি গ'ল। ফিল কালাৰ, শ্বেপ কালাৰ, আপুনি দুটা কালাৰ দিব পাৰে, ফিল কালাৰটো দিব পাৰে, এই ফিল কালাৰটো দি পেলাই আপুনি চাই ল'ব, ভিতৰৰ কালাৰটোও আহি গ'ল। আপোনাৰ বেলেগ লাগিলে বেলেগ আপুনি চইচ কৰিব,
যিটো কালাৰ লাগে যেনেকুৱা লাগে আপুনি ৰাইট ক্লিক কৰি বৰ্ডাৰ এণ্ড শেডিঙত যাব তাতে আপোনাৰ বৰ্ডাৰ কালাৰটো আৰু ফিল কালাৰটো পাই যাব ৰ কলম ইনচাৰ্ট কৰিব হ'লে সিলেক্ট কৰি ৰাইট ক্লিক কৰি ইয়াত সিলেক্ট অপশ্যন আছে তাত গৈ পেলাই ৰ তলত লাগে ওপৰত লাগে এইটো সিলেক্ট কৰি ল'ব ৰ হ'লে ৰ কৰিব কলম হ'লে কলমটো সিলেক্ট কৰিব অটোমেটিক আহি যাব প্ৰথমে সিলেক্ট কৰিব লাগিব